Hi, hello everyone. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ বহুত ইণ্টাৰেষ্টিং এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কি জানেনে? আজি মই ফ্লিপকাৰ্টৰ পৰা লোৱা মোৰ এখন পুৰা প্ৰিয় মোৰ আটাইতকৈ ফেভাৰেট শাড়ীখনৰ ৰিভিউ লৈ আপোনালোকলৈ আহিছোঁ আৰু মই আপোনালোকক এই শাড়ীখন পিন্ধিও দেখাম আৰু এয়া চাওক ব্লাউজটো। কিন্তু এটা কথা কি জানেনে? কিন্তু এই যে মই VN এপত ভিডিঅ'বিলাক এডিট কৰোঁ আৰু কিয় নাজানো এডিট কৰোঁতে অকণমান কিবা বগা বগা টাইপ হৈ যায়। নৰ্মেল কেমেৰাত মোৰ যিটো ভিডিঅ' উঠে সেইটো নুঠে, এডিট কৰোঁতে বগা বগা হৈ যায়। তাৰ ৰিজনটো কি আপোনালোকে যদি জানে মোক জনাবচোন প্লিজ। এতিয়া মই শাড়ীখনৰ কথালৈ আহোঁ। ইয়াত যিটো কালাৰ দেখিছে তাতকৈ কিন্তু কালাৰটো অলপ ব্ৰাইট আহে হা। ইমান ধুনীয়া লাগে শাড়ীখন পিন্ধিলে। মাই গড, মই কৈছোঁ নহয় ইমান বেছি ভাল লাগে নহয়। ব্লাউজটো চাওক, এই ব্লাউজৰ প্ৰিণ্টটো চাওক। ব্লাউজটো মোক এটা স্পেচিয়েল কথা কি জানেনে? এইটো মোক শাহুমাই চিলাই দিছে দেই আৰু ইমান ধুনীয়া আছে ফেব্ৰিকটো, ইমান বেছি ভাল লাগে মোৰ। আৰু শাড়ীখন জানেনে, শাড়ীখন বহুত বেছি লাইট ৱেইটেড হয়, একদম পিন্ধি বহুত বেছি ভাল লাগে একদম। মই আপোনালোকক অন্তৰৰ পৰা কৈছোঁ বহুত বেছি ভাল লাগে। অলপ দিনৰ আগতে ভণ্টি এজনীৰ হালধি নহয় আছিলে, মেহেন্দি চেৰেমনি আছিলে। মেহেন্দি চেৰেমনিত মই পিন্ধিছিলোঁ, মোক সকলোৱে প্ৰশংসা কৰিছে, ইমান বেছি ভাল দেখিছে, চবেই ভাল দেখিছে। আৰু এয়া চাওক, মই আপোনালোকক প্ৰথমতে শাড়ীখনৰ কথাটো কৈ লৈছোঁ, এতিয়া মই পিন্ধি দেখাম দেই। 1 মিনিট ৱেইট কৰক। টানা, এয়া মই শাড়ীখন পিন্ধি ৰেডি হৈ ল'লোঁ। এয়া চাওকচোন কেনেকুৱা লাগিছে। ব্লাউজটো মায়ে চিলাই দিছে, ইমান বেছি ভাল লাগে মোৰ। আপোনালোকে পিকচাৰত কেনেকুৱা দেখিছে কি কথা মই নাজানো, কিন্তু সঁচাকৈ কৈছোঁ ইমান বেছি ভাল লগা। বিশেষকৈ মই শকত নহয় জানো, বেছি গধুৰবিলাক পিন্ধিলে বা বহুত বেছি ডাঠ চাট পিন্ধিলে মোক আৰু বেছি শকত লাগে। কিন্তু এই শাড়ীখনে মোক নিজকে মই ভাল দেখোঁ। আৰু এই যে ফুলিযোৰ দেখিছে, এইযোৰ মই দিল্লী যাওঁতে সৰোজিনীৰ পৰা লৈছিলোঁ। কিন্তু আপোনালোকে ফুলিযোৰ দেখি ভাবিব পাৰে বহুত বেছি গধুৰ, কিন্তু গধুৰ আকৌ নহয় দেই, বহুত পাতল হয়। আৰু এয়া চাওক, দেওবাৰ বুলি আৰু বেলেগ কাম নাই, সেইকাৰণে মই এই শাড়ীখনৰে ৰিভিউ এটা ভিডিঅ' বনাওঁ বুলি আপোনালোকক পিন্ধি কৰি দেখাইছোঁ। আৰু আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব, মই লিংক দি দিম। আৰু আপোনালোকে যদি লিংক বুলি কমেণ্ট কৰে তেতিয়া আপোনালোকলৈ মই লিংকটো পঠাই দিম। আৰু চাওকচোন সঁচাকৈ ইমান বেছি ভাল লাগিছে ন, মোৰ বহুত বেছি ভাল লাগিছে শাড়ীখন। আৰু এইখন শাড়ী আপুনি যিকোনো পাৰ্টিত পিন্ধিব পাৰিব, বা মই ক'লোৱে মেহেন্দি চেৰেমনিত মই পিন্ধিছিলোঁ, তেনেকৈ মেহেন্দিত পিন্ধিব পাৰিব, বা তেনেকুৱা ধৰণৰ যিকোনো অকেজন, বাৰ্থডে হওক, বিয়া হওক, এনেকুৱাত পিন্ধিব পাৰিব। মোৰ বহুত বেছি ভাল লাগিছে। পাৰ্চনেলি মই আপোনালোকক কৈছোঁ যে যদি আপোনালোকে এনেকুৱা এখন শাড়ী বিচাৰি আছে যিখন পিন্ধি পেলাই আপুনি কোনোবা পাৰ্টিত যাব লাগে আৰু বা তেনেকুৱা ক'ৰবাত, তেতিয়াহ'লে এইখন ল'ব পাৰে। মোৰ বহুত বেছি ভাল লাগিছে আৰু মই নিজৰ ফালৰ পৰা আপোনালোকক মই ৰিভিউ কৰিছোঁ। আৰু আপোনালোকেও মোক কমেণ্ট কৰিব, মোক ভালেই লাগিছেনে বেয়া লাগিছেনে। আৰু অকণমান মেকআপ চেকআপ কৰি আছোঁ, ষ্টাইল মাৰি একদম আজি পূৰা ভিডিঅ' বনাইছোঁ দেই। এয়া মই একদম অকণমান প'ষ্ট কেইটামান দি দিছোঁ আৰু ক'ব দেই মোক কেনেকুৱা লাগিছে সঁচাকৈ। পাইল আহি কৈছে যে তোমাক সঁচাকৈ ভাল লাগিছে। আৰু মোক এইজনেও মোৰ মানুহজনেও এই শাড়ীখন পিন্ধিলে মোক ভাল দেখে, আপোনালোকক কৈয়ে দিছোঁ। আৰু আপোনালোককো নিজৰ প্ৰিয়জনে যদি ভাল দেখা বা তেনেকুৱা বিচাৰিছে বা পাৰ্টি য'ত যাব বিচাৰিছে, তেনেহ'লে এই শাড়ীখন ল'ব পাৰে। মই লিংক দি দিছোঁ আৰু ডেছক্ৰিপশ্যনতো মই লিংক দি দিম। বাই বাই, আজিলৈ আহোঁ। টিল দেন নতুন এটা ভিডিঅ'তে লগ হ'ম।